হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে হ'ব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে, স্কিপ নকৰাকৈ, তেতিয়াহে গম পাব আজি মই কি কৰিম। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। তলতে ছাবস্ক্ৰাইবৰ বটনটো আছে, তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু অল কৰি দিব, যিহেতু আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে তেতিয়া ফাৰ্ষ্ট চাবলৈ পাব। পোনপ্ৰথমে মই পানী এগিলাচ খাই লওঁ। আৰু যিহেতু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ, লগতে সকলোকে গুড মৰ্ণিং। সেই গাইজ, পানী চানী খাই হৈ গ'ল, পানীও খালোঁ, ভাতো খালোঁ, খাই বৈ চব ৰেডি। এতিয়া ব'লক মোৰ লগত অলপ টাউনত যাওঁ, কিবা অলপ বস্তু আনিব লগা আছে, ঘৰৰ বস্তু আনিব লগা আছে, মোৰো অলপ মানে কিবা এটা আনিব লগা আছে। আৰু চাব আপোনালোকে, স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো, চালে গম পাব মই আজি কি কৰিম। আৰু ভাবিলোঁ আৰু ঘৰতে নাথাকি কি কৰোঁ, সৰুকৈ এটা ব্লগে বনাই দিওঁ। আপোনালোকে চাব, চাই থাকক। আৰু ভিডিঅ'ৰ মাজতে আৰু এটা কথা, যদি ভিডিঅ'ত কিবা আপোনালোকে যদি মোৰ ভুল দেখে নিশ্চয় শুধৰাই দিব বুলি আশা কৰিলোঁ। যদি কিবা ভুল দেখে কৈ দিব, কমেণ্ট বক্স এলাও আছে, আপোনালোকে কমেণ্ট কৰিব, জনাব কোনটো কি ভুল হৈছে, প্লিজ কৈ দিলে ভাল পাম। যিহেতু ময়ো নতুন হয়, শুধৰাই দিলে নিশ্চয় ভাল পাম। আপোনালোকে শুধৰাই দিব যোনটো ভুল হয়, তাৰে আশা কৰিলোঁ। আৰু ব'লক এতিয়া যাওঁ টাউনত। সেই গাইজ, ফাইনেলি গাইজ, মই এতিয়া ওলাই আহিলোঁ ঘৰৰ পৰা। এতিয়া যাওঁ ব'লক টাউনত গৈ ডাইৰেক্ট বজাৰ লগ পাই আছোঁ। কি ফাইনেলি গাইজ, বজাৰ আহি পাই গ'লোহি। চাওক, এয়াই হৈছে আমাৰ বজাৰ, চাই লওক। যিহেতু ঘৰত চব্জি নাই, ফাৰ্ষ্ট চব্জি লৈ লওঁ অলপ। ব'লক, কেনে চব্জি ভেন্দি কেনে? ভেন্দি দি দিয়ক এক পোৱা। ভাত কেৰেলা দি দিয়ক এক পোৱা। তাৰপিছত জলকীয়া দি দিয়ক 10 টকা মানৰ। অঁ, তাৰপিছত কেৰেলা কেনেকৈ দিছে? কেৰেলা দি দিয়ক। দাম হ'লেও আৰু উপায় নাই, চবৰে অলপ অলপ লৈ লৈছোঁ। চব্জি লোৱা হৈ গ'ল, এতিয়া ব'লক মোৰ বস্তু লৈ লওঁ। ভাবি চাওকচোন বাৰু, ইয়াত মই কি বস্তু ল'ম। বস্তুটো লোৱা হৈ গ'ল, ব'লক ঘৰত গৈ দেখাইছোঁ। অনলাইন দিব পৰা হ'ব নে? লাইন বিল হ'ব? লাইন বিল দিব পৰা হ'ব অনলাইন? ফাইনেলি গাইজ, আহি ঘৰ পাই গ'লোঁ। এয়া বজাৰ চজাৰ কৰি আহিলোঁ। ব'লক এতিয়া যাওঁ, কি আনিলোঁ দেখাওঁ। আৰু লগতে এই চিলিণ্ডাৰটো লৈ আহিলোঁ। ব'লক ফাৰ্ষ্ট চিলিণ্ডাৰ ফিট কৰি লওঁ, তাৰপিছত কি আনিলোঁ দেখাই আছোঁ। ব'লক। গাইজ, আহি পাই গ'লোহি। এতিয়া অলপ বহি লৈছোঁ, গেছ চেছ ফিটিং হৈ গ'ল। দেখাই আছোঁ কি আনিলোঁ। বেলেগ একো নহয়, খোৱা বস্তু অলপ আনিছোঁ। যিহে দাম চব্জিৰ, বাপৰে বাপ, চব্জিৰ দাম জুই। চব্জি খাব নাই, চব্জি খোৱাতকৈ মাংস খোৱাই ভাল আৰু যি দেখিছোঁ। মানে অলপমান চব্জি আনিছোঁ। চব্জিখিনি, এইখিনি চব্জি চাওক, এইখন চব্জি 200 টকা। এইখন চব্জি কি খাব আৰু এনেকুৱা চব্জি ইমান দাম হ'লে। এটা দেখাই দিছোঁ। এইটো এটা কবি আনিলোঁ। আপেল লৈ আহিলোঁ। এইটো আপেল আধা কেজি লৈ আহিলোঁ। এইটো ভাত কেৰেলা লৈ আহিলোঁ আধা কেজি। এইটো জলকীয়া এটা লৈ আহিলোঁ। এটা নহয়, 10 টকাৰ। এইটো বিলাহী লৈ আহিলোঁ। তিতা কেৰেলা আনিলোঁ। এইটো তিতা কেৰেলা আহি গ'ল। এইটো ভেন্দি এইকেইটা চাওক। সিমানে আৰু এইকেইটা বস্তুত চবৰে আধা কেজি এপোৱাকৈ আনিছোঁ, 200 টকা। ফাইনেলি গাইজ, এতিয়া ব'লক মোৰ বস্তুটো চাওঁগৈ। এইটো চাওক, কি বস্তু হয় গেছ কৰকচোন, আপোনালোকে ভাবক। ব'লক ফাৰ্ষ্টতে আনবক্সিং কৰোঁ, যিহেতু পেকেটত সোমাই আছে। ব'লক আনবক্সিং কৰোঁগৈ, ভিতৰতে গৈ কৰি দিওঁ আৰু ব'লক। হে গাইজ, দেখিলে নে বস্তুটো কি বস্তু হয় বাৰু? এইটো চাওক, একো নহয় বেলেগ,
পাৰফিউম এটা আনিছোঁ, যিহেতু গৰম দিন, এতিয়া গৰম দিন চলি আছে। পাৰফিউম এটা লৈ আহিলোঁ, ক'ৰবাত কানি যাব লগা হ'ব পাৰে ভিডিঅ' চিডিঅ' বনাবলৈ, নহ'লে মানে গাটো গেলা গেলা গোন্ধাই থাকিলে যিহেতু বহুত বেয়া লাগিব। সেইকাৰণে পাৰফিউম এটা লৈ আহিলোঁ। বহুত দিনৰ পৰা ভাবিছিলোঁ আনি আছিলে মানে, সেইটো খতম হৈ গ'ল। এতিয়া আকৌ নতুনকৈ এটা আনিছোঁ। আৰু এই পাৰফিউমটো কোনে ইউজ কৰা ক'বাচোন। এইটো চোৱা, এইটো কোনে ইউজ কৰা ক'বাচোন। মই এটা আনিছোঁ বাৰু, কেনেকুৱা, এইটো ইউজ কৰা নাই আগতে, এইবাৰ ফাৰ্ষ্ট টাইম ইউজ কৰিম। প্লিজ কেনেকুৱা হয় বস্তুটো জনাবা। এতিয়া কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে যিহেতু একদম টাউনৰ পৰা আহিলোঁ। গৰম উঠি আছে, ভালকৈ ঠাণ্ডা হোৱাই নাই। কিবা এটা খাই লওঁগৈ, খাই বৈ আৰু আকৌ লগ পাই ফাইনেলি গাইছ, মায়ে আপেল কাটি আনি দিলে, খাই লওঁ, তাৰপিছত লগ পাইছোঁ। যিহেতু খাই থকা টাইমত বেছি কথা কৈ থাকিব নালাগে, ফাৰ্ষ্ট খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আপোনালোকেও খাই লওক ইয়াৰ পৰা এপিচ খাই লোৱা, চবে এপিচ এয়া লৈ লোৱা, এপিচ চবে খাই। সেই গাইছ, খাই বৈ হৈ গ'ল, গা পাও ধুই ল'লোঁ। এতিয়া ভিডিঅ'টো ইমানতে আজি এণ্ড কৰিম আৰু তাকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। ঘৰতে থাকিনো কি কৰোঁ কি নকৰোঁ, আহি আৰু আজি অলপ কাম আছিলে, সেইখিনি ঘৰৰ বজাৰ চজাৰ কৰিবলৈ কৰিলোঁ। যদি ভিডিঅ'টো যিসকলে শেষলৈকে চাইছা, তেওঁলোকে এটা লাইক আৰু কমেণ্ট এটা কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা যিমান পাৰা। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিবা। লাভ ইউ অল, বাই।